এতিয়া বাৰ্থডেৰ কথা কওঁ ধনী মানুহ ল'ৰা ছোৱালীবিলাকে বাৰ্থডে চাৰ্থডে আহিলে ৰাতিয়ে বাপেকে যদি বাপেকৰ বাৰ্থডে হয় বঢ়িয়াকৈ যাই কেনে উইচ কৰিব কেক কাটব মাক বাপেকৰ ৱেডিং এনিভাৰ্চাৰী আহিব সেইবিলাক চেলিব্ৰেশ্যন কৰিব কিন্তু আমাৰ যদি ৰাতি 12টা বজাত যাই পেলাই যদি ফাদাৰহঁতক যদি বাৰ্থডে উইচ কৰিব যা আগে 200 মাইল লৈ পেলাই ক'ব তই এই ৰাতি 12টা বজালৈকে কি উল্টাই আছা ঘুমবাই ওয়েলকাম বেক টু মাই ইউটিউব চেনেল গাইজ আজি আকৌ নতুন ভিডিঅ' এটা আপোনালোকৰ মাজত আহিলোঁ আজি ৰছ নকৰোঁ আজি সিদিনাখনে স্কুলৰ ওপৰত ভিডিঅ'টো বনাইছিলোঁ আজি ভিডিঅ'টো বনাম মই আমাৰ মিডিল ক্লাছ ফেমিলিকেইটাৰ ওপৰত যিকেইটা নেকি বাঘ ভালুকতকৈ বহুত ভয়ানক মোৰ এৰিয়াটো কেনে লাগিছে মই এইখিনি ভিডিঅ' বনোৱা ঠাই আৰু ইয়াতে আহি কিনে সদায় ভিডিঅ' বনাওঁ পৰিৱেশটো ধুনীয়া আমাৰ গাঁৱৰ মানুহ গাঁৱৰ পৰিৱেশ তো ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰোঁ ষ্টাৰ্ট চা ভাই চিধা কথা হয় গরিব হয়ে জন্ম লো নহলে একেবারে ধনী হয়ে কেনে জন্ম লো মাজত ফাঁসি নাকতিবি এই মিডিল ক্লাস ফ্যামিলি গিটাত ফাঁসি নাকতিবি কারণ মিডিল ক্লাস ফ্যামিলি গিটাত সবতকে বেশি স্ট্যান্ডার্ড বেকার আছে স্ট্যান্ডার্ড বেকার কাক কয় জানানে যিকিটা মানে একেবারে বহুত হাই নপড়ে বহুত উপরলৈকে নপড়ে একেবারে মানে মেট্রিকত তলতো নাথে মানে কথাটো হল পড়া শুনাও করে একেবারে চাকরিও নাপায় কিন্তু পড়া শুনা করে যেহেতু বেকার হয়ে থাকে সেইকাৰণে সিহঁতক স্ট্যান্ডার্ড বেকার বুলি কয় আৰু আমাৰ মিডিল ক্লাস ফ্যামিলি গিটা মই ভয়ানক বুলি কিয় কওঁ আমাৰ মিডিল ক্লাস ফ্যামিলি গিটা ভয়ানক হয় কাৰণ আমাৰ মিডিল ক্লাস ফ্যামিলি গিটাত কোনো ডক্টৰ নহব পাৰে কোনো ফাৰ্মাচিষ্ট নাথাকিব পাৰে কিন্তু আমাৰ মিডিল ক্লাস ফ্যামিলি গিটাত এটা এটা এনেকুৱা ভয়ানক MBBS আছে যিয়ে নেকি গোটেই ঘৰৰ মানুহক বিনা কাৰণত পেৰত ফুৰে ফুৰে টেবলেটটোৰ মই নাম ক'ব নোৱাৰো তোৰ জ্বৰ আছে পেৰত খা তোৰ মূৰ বিষ হৈছে পেৰত খা তোৰ হাগা হৈছে সিটো টেবলেটে খা তোৰ মন বেয়া সিটো খাইলেও বাবা ভাল হৈ যাব আৰু কোনোবা যদি আহি পেলাই কৈছে সেই মানুহটো ঘৰৰ বোলে যে মোৰ আজি তিৰিটো এতিয়াই গত এতিয়াই ভাল হৈ যাব আমাৰ মিডিল ক্লাছ ফেমিলি গিটা যেনেকুৱা ভয়ানক আমাৰ মিডিল ক্লাছ ফেমিলি চিষ্টেম বিলাকো সেনেকুৱা ভয়ানক যেনেকুৱা ধনী মানুহ তাত মই আগতে কিছুমান ভিডিঅ'ত কৈছোঁ যে ধনী মানুহ ঘৰত গ'লে সিহঁতৰ চিষ্টেমেটিক থাকিব সিহঁতৰ ময়দাৰ টেমাত ময়দা থাকিব হৰলিক্সৰ টেমাত হৰলিক্স থাকিব ক্ৰীমৰ টেমাত ক্ৰীম থাকিব মাখনৰ টেমাত মাখন থাকিব বাটাৰৰ টেমাত বাটাৰ থাকিব কিন্তু আমাৰ মিডিল ক্লাছ ফেমিলি গিটাৰ হৰলিক্সৰ টেমাত থাকিব জ্বালা গুড়া তাৰপিছত বাটাৰৰ টেমাত থাকিব জালুক তাৰপিছত ক্ৰীমৰ টেমাত থাকিব জ্বালাৰ আচাৰ মানে তই যদি ঘৰখনত যদি সদায় যদি চিষ্টেমগিলা নাচা তই মৰিব পৰা আমাৰ ঘৰত যদি কোনোবা ধনী মানুহ চলি যদি আলহী খাবা আহে আহিয়ে বোলে সিহঁতে বোলে ইচ্ছা গৈছে বোলে হৰলিক্স খাবা বুলি টেমাটো খুলি পেলাই দুই চামুচ হৰলিক্স খাই দিওঁ মই ক'লো জাগাত ডেড হৈ যাব কাৰণ হৰলিক্সৰ টেমাত জ্বালা গুড়া ভৰাই থ'ব তাৰপিছত বাটাৰৰ টেমাত জালুক গুড়া ভৰাই থৈ দিব আমাৰ মিডিল ক্লাছ ফেমিলিগিলাকৰ মাগিলাকৰ কাম এটাই যে ৰাতিপুৱা উঠবা লগা চলিকেইটা কাপোৰ ধুব লাগে বাছ দিনটো চলিকেইটাৰ কাপোৰে ধুই থাকিব লাগে বেলেগ আৰু একো কাম নাই তই ক'ৰবাৰ ৰাস্তাৰ পৰা আহি পেলাই তোৰ ঘৰ বঢ়িয়াকৈ টি চাৰ্টটো খুলি কিনে তই থৈ পেলাই বোলে মুখখন ধুই আকৌ পিন্ধিম নাপা সেইটো নাপা আৰু আমাৰ মিডিল ক্লাছ ফেমিলি কেইটা বহুত টকা ইনকামো কৰিব নোৱাৰে একেবাৰে ভোকতো নমৰে আৰু নমৰাৰ কাৰণটো যিখিনি ধৰ জেনুইন পইচা লাগে সেইখিনি আহি থাকে কিন্তু বহুত আশা নকৰে নকৰাৰ মেইন কাৰণটো হ'ল মই যে কৈছোঁ বোলে যে হয় একেবাৰে গৰীব নহ'লে একেবাৰে ধনী হওঁ মিডিল ক্লাছ ফেমিলিৰ আটকি নাকিবি নাক তাৰ মেইন কাৰণটো কাৰণ গোটেই দুনিয়াখনৰ সংসাৰখনৰ টেনশ্যন মহা এই মিডিল ক্লাছ ফেমিলিকেইটাই লৈ থাকে চাবি ধনী মহাই সিহঁতে কেনেকৈ বিজনেছ ডেভেলপ কৰিব লাগে এখনৰ পিছত দুখন বিজনেছ কৰিব লাগে তাকে লৈ চিন্তা কৰি থাকিব গৰীবকেইটাৰ ৰাতিপুৱা কামত ওলাই গ'ল দিনটো হাজিৰা চাজিৰা কৰি এইফালে বঢ়িয়াকৈ ভাত পানী খাই ঘুমালা সিহঁতৰ এইগিলা চিন্তা কৰিব লগা সময় নাই কিন্তু আমাৰ মিডিল ক্লাছ ফেমিলিকেইটা ঘৰত যেতিয়া লগ হ'ব তেতিয়া সিহঁতে গোটেইকেইটা লগ হৈ পেলাই নিজৰ বংশটোৰ কথা আলোচনা কৰিব বংশত কোন ভাল কোন বেয়া সমাজখন কোন দিশে যাই আছে সমাজখনৰ গোটেই দায়িত্ব সিহঁতে লয় সমাজখন কেনেকৈ ভাল কৰিব লাগে অমুক বেয়া বোলে পৰিস্থিতি তাতে অমুকত বেয়া গোটেই চিন্তা সিহঁতৰ তাতে আৰু মিডিল ক্লাছ ফেমিলিবিলাকৰ ল'ৰাবিলাকে সদায় চাকৰি আশা কৰি থাকে নিজৰ হাতে কামে একো কৰি কেনে সিহঁতে ইনকাম নকৰে চাকৰি দিব চৰকাৰে সেই চাকৰিটোকে ৰখি থাকে আৰু সিহঁতে গধূলি চকে বজাৰে ওলাই আহি কেনে চাহৰ আড্ডা মাৰিব আৰু আড্ডা মাৰাৰ টাইমত এটাই কথা চৰকাৰখন গোটেই চোৰ মহা ভৰ্তি আছে গোটেই ৰাজনীতিৰ চৰ্চা মানে সিহঁত একোটা নেতা আৰু আমাৰ মিডিল ক্লাছ ফেমিলি কেইটাৰ যিবিলাক বাপেক আছে সেই বাপেকবিলাক একোটা মানে টেকেলা বল্লো বুলি ক'ব এইকাৰণে কৈছোঁ মই এই বৰল যিটো মানে একেবাৰে ডাঙৰ বৰলটো মানে এনি টাইম এনেকুৱা থাকে ফুচফুচা মুখখন ফুলাই থাকে বিনা কাৰণত ওচৰত যাই পেলাই তাৰমানে তই এনেকুৱা লাগে যেন পইচা পাতিয়ে ঘূৰিব যাব সেইকাৰণে ৰাতিপুৱা উঠি এনেকুৱা এটা মুখখন ফুলাই থাকিব তো মানে ওচৰত যাবৰ কাৰণে সাধ্য নাই এতিয়া বাৰ্থডেৰ কথা কওঁ ধনী মানুহ ল'ৰা ছোৱালীবিলাকে বাৰ্থডে চাৰ্থডে আহিলে ৰাতিয়ে বাপেকে যদি বাপেকৰ বাৰ্থডে হয় বঢ়িয়াকৈ যাই কেনে উইচ কৰিব কেক কাটব মাক বাপেকৰ ৱেডিং এনিভাৰ্চাৰী আহিব সেইবিলাক চেলিব্ৰেশ্যন কৰিব কিন্তু আমাৰ যদি ৰাতি 12টা বজাত যাই পেলাই যদি ফাদাৰহঁতক যদি বাৰ্থডে উইচ কৰিব যা আগে 200 মাইল লৈ পেলাই ক'ব তই এই ৰাতি 12টা বজালৈকে কি উল্টাই আছা ঘুমবাই আৰু আমাৰ মিডিল ক্লাছ ফেমিলিবিলাকত যিবিলাক অকেজন আহে বিয়া আহে সভা আহে ইতিহাস সাক্ষী আছে
কোনোবা নহয় কোনোবা ঘৰত তাৰমানে নামতা নামতি হ'বই, কোনোবা নহয় কোনোবা এগাৰ ফিকা হ'বই। তাৰমানে সেই ঘৰ মানুহ ফিকি থাকবো নিজৰ আলহীৰ ভিতৰত, ভাগিৰ ভিতৰত, যিয়ে নেকি বিয়াত মাতাৰ পিছতো নাহে, পাল্লি বিয়াত দিনা দৰা কইনা যাই ভৰি এটা ধৰি লৈ বেলেগ ভয়াটো। আৰু শেষত এটা কথা কওঁ, এতিয়া ধনী মানুহৰ মাকবিলাক বঢ়িয়াকৈ যদি ঘৰত ল'ৰা ছোৱালীবিলাক অহাৰ লগে লগে বঢ়িয়াকৈ ক'ব, বাবু আহিলা, বঢ়িয়াকৈ মুখ হাত ধুই ফ্ৰেছ হৈ লোৱা, তুমি ভাতকেইটা দিম, তুমি খাই ল'বা। কিন্তু আমাৰ মিডিল ক্লাছ ফেমিলিৰ মাহঁত আমি ঘৰত অহাৰ লগে লগে হাই লেতেৰাকে ৰুমৰ ভিতৰত সোমাইছে, আগে ভৰি হাতখিনি ধুই নাহে, তাৰে পিছত ভাতক আহিখান মাৰবি, হাত পাত নোধোৱাকৈ ভাত লাৰবে আছে।